Light, light. হৈছে আৰু এতিয়া ইমান Hi dosto, welcome my Vishnu Heart YouTube channel. মই এতিয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে কৰ্মশালা লুটুমাত মই দেখুৱাবলৈ গৈ আছোঁ। এতিয়া সন্ধিয়া হৈছে। গুড ইভিনিং দোস্তসকল, আৰু পুনৰবাৰ কৈছোঁ মই এতিয়া গৈ আছোঁ যে লুটুমাৰ কাহালিপাৰাৰ লৈছোঁ কৰ্মশালা আপোনালোকক দেখুৱাম। আপোনালোকে প্ৰথমৰ পৰা সকলো চাই দিব। বিহু নাচ কৰ্মশালা 2023 চনৰ লুটুমা খেলপথাৰত গৈ আছোঁ। আপোনালোকে গম পাইছে তাৰিখ আছিল 2 দিন হৈছে বাৰু, অকণমান লেটকৈ দিয়া হৈছে। ইংৰাজী 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈ হৈছিল, আবেলি 3 বজাৰ পৰা হৈছিলে মানে ইয়াতে। আৰু তাৰপিছত হৈছে প্ৰশিক্ষক হিচাপে আহিছিল মাধুৰিমা চৌধুৰী বাইদেৱে। তেওঁ শিক্ষাগুৰু তথা অভিনেত্ৰী, তেওঁ প্ৰশিক্ষক হিচাপে আহিছিল। তেওঁ তাকে অকণমান ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, আপোনালোকে চাই দিম। A few moments later. অকণমান এই তোমালোক ল'ৰাকেইটা এইখিনিৰ পৰা গুচি দিয়া না, তাৰমানে এওঁলোকে এতিয়া তোমালোকক অকণমান শুনা, অকণমান তোমালোকে এতিয়া বহি দিয়া হা। লাইট লাইট অকণমান তুমি এইফালে আহা। গৈ
মাজে মাজেতো এইটো হৈছে আৰু এতিয়া ইমান সহজ নহয় 10-11 দিনত বিহু নাচ ননচা মানুহে পটককৈ পিক আপ কৰি লোৱাটো খুব ভাল লাগিছে বহুত ধন্যবাদ জনাইছোঁ একদম জোৰছে হাত চাপৰি আৰু এতিয়া চব এই কৰ্মশালাৰ দিনা লাষ্ট দিনাখন আছিলে মানে এইটো তেখেতক বিদায় দিব এতিয়া লাহেকৈ শিকিবৰ কাৰণে অকণমান ফোন কৰিছোঁ আৰু এটাই মোৰ অনুৰোধ থাকিল তোমালোক সকলোলৈকে দেই সৰুৰ পৰা ডাঙৰ সকলোলৈকে এটা অনুৰোধ আছে অকণমান পিছুৱাই দিয়া ৰ'বা দেই মই কৈ থাকিম লাহে লাহে চেণ্ডেল এক পাৰ্ট নহয় বিহু মেন বিহু চেণ্ডেলৰটো কি কিনিলে পায় কিন্তু বিহু কিনিব নাপায় গোটেই আন্ধাৰ হ'ব তাৰমানে লাইটটো নকৰিব আপোনালোকে দূৰৰ পৰা ফটো তোলক উঠাৰ মানুহ Ready? 1, 2, 3. বহুত সকলে মৰম আৰু শুভেচ্ছা থাকিল পুনৰ তোমালোকক লগ পাম আৰু ইয়াত যে বিহুত মুকলি বিহু পতাকা উত্তোলন হ'ব তোমালোকে তাত